আজি মানুহজনৰ জন্মদিন বুলি অকণমান ওলাই আহিছোঁ এঠাইলৈ, বিশেষ ঠাইলৈ, আৰু আমাৰ লগতো এজন বিশেষ মানুহ আছে আজি জন্মদিন বুলি, আৰু তেওঁকো দেখুৱাম, ক'লৈ আহিছোঁ সেয়াও দেখুৱাম, আৰু সম্পূৰ্ণ ভিডিঅ'টো স্কিপ নকৰাকৈ চাই থাকিব। যিসকলে মোৰ পেজটো এতিয়াও ফ'ল' কৰা নাই তেওঁলোকে প্লিজ ফ'ল' কৰি দিব, আৰু যিসকলে ইউটিউবত চাই তেন্তে বিচিত্ৰ বাৰ্তা ছাবস্ক্ৰাইব কৰি দিব। গতিকে আহক ভিডিঅ'টো আৰম্ভ কৰোঁ। হেল্ল' ফ্ৰেণ্ডছ, সকলোকে স্বাগতম জনাইছোঁ। ভিডিঅ'টো আৰম্ভ কৰিবলৈ লৈছোঁ। এয়া দেখিছেনে, মই একদম আজি কামৰ পৰা আজৰিয়ে পোৱা নাই। আজি মানে মানুহজনৰ বাৰ্থডে, আৰু বাৰ্থডে বুলি অকণমান কিবাকিবি কৰিছোঁ, অকণমানহে দেই, বৰ বিশেষ নহয়, একেবাৰে বহুত ডাঙৰ আয়োজন নহয়, কিন্তু ভাবিলোঁ অকণমান নিয়ম এটা কৰিলে নিজৰে মনটো ভাল লাগে, আৰু ঘৰত বনোৱা যি সামগ্ৰীয়ে মই আজি জন্মদিন পালন কৰিম। মই নিজে বনাইছোঁ, খুব মানে দিগদাৰ ল'ৰাটোৰ পৰা, আৰু সেয়াই আজি তেনেকৈ দিনটো ঘৰ দুৱাৰ চাফ চিকুণ কৰি এতিয়া অকণমান আজৰি হৈছোঁ। হ'লেও বহুত কাম বাকী আছে বাৰু, আৰু এতিয়া আয়ানে এনেকৈ খেলি আছে। এয়া চব সি খেলি আছে কাৰণে মই কামকেইটা কৰিব পাৰিছোঁ, আৰু ওচৰৰ বহুতেও ধৰি দিছে বাৰু। সকলোৱে এনেকৈ কেম্পাছৰ মানুহে, বেলেগ আঁতৰৰ মানুহ কাকো মতা নাই, সকলোৱে মিলি চাহ একাপ খাম, সেয়াই। আৰু সকলোৱে মোৰ মানুহজনক আশীৰ্বাদ কৰিব যাতে জীৱনটো সফলতাৰে আগবাঢ়ি যায়। এয়া বাৰ্থডে স্পেচিয়েল ঘৰতে বনালোঁ কেক, ময়দা আৰু ডিম দি, আৰু লগতে গাখীৰ দিছোঁ, এয়াই, আৰু খিচমিচ দি দিছিলোঁ 2-3টা, আৰু কি বনাইছে। এয়া মালপোৱা বনাবৰ কাৰণে এয়া চাউলৰ গুড়ি আৰু গুড়, আৰু লগতে অকণমান বেকিং পাউডাৰ দি পেলাই ইয়াত তিয়াই থৈছিলোঁ আগদিনা। ইয়াৰ পিঠাও বনালোঁ। এয়া সকলোখিনি মালপোৱা বনালোঁ। এয়া একদম ফুলা ফুলা গৰম গৰম মালপোৱা। এয়া শেষত বনালোঁ পায়স, 1.5 লিটাৰ গাখীৰৰ চাউল এপোৱা। এয়া গৰু ঘিউ দি দিছোঁ, খুব ধুনীয়া গোন্ধ ওলাইছে, আচলতে খাবলৈ বহুত ধুনীয়া হৈছিলে। আৰু এয়া বাৰ্থডে পাৰ্টি, এয়াই ঘৰতে বনালোঁ চিম্পুলকৈ, এইখিনি। আৰু এয়া মোৰ চাহ লাষ্টত, মই মানে ভিডিঅ' কৰিবলৈ নহ'লেই, সকলোৱে খাই বৈ গ'ল ইতিমধ্যে। এয়া মোৰ ভাগত এয়া ড্ৰেছ কৰিলোঁ, মানে এতিয়া আমি যাম এঠাইলৈ, স্পেচিয়েল ঠাই এডোখৰলৈকে যাম, আপোনালোককো দেখুৱাম ক'লৈ যাওঁ। আৰু এয়া ৰেডি হৈ গ'লোঁ, আয়ানো ৰেডি হৈ গ'ল, দেউতাকো ওলাইছেই। এয়া আয়ান ৰেডি হৈ গ'ল। আয়ানৰ ড্ৰেছটো কেনেকুৱা লাগিছে ক'ব দেই। সি মানে একদম ওৰ বস্তু ত'ত, তোৰ বস্তু ত'ত, এনেধৰণেই ওলাই লৈ সেইবিলাকেই কৰি আছে। এয়া আমাৰ স্পেচিয়েল ঠাইটুকুৰালৈ আমি আহি গ'লোঁ বাৰ্থডে পাৰ্টি কৰিবলৈ, আৰু আমাৰ লগত আৰু এজন বিশেষ ব্যক্তি আছে, সেইজনকো এতিয়া দেখা পাবই ইতিমধ্যে। এয়া আহি আছোঁ আমি জিমখানা, এয়া জিমখানা পাই গ'লোহি, আৰু পৰিৱেশটো দেখিছেনে, খুব ধুনীয়া। আচলতে মই প্ৰথমবাৰৰ কাৰণে আহিছোঁ, আৰু ভিডিঅ' কৰিলোঁ আপোনালোকক দেখাম বুলিয়ে, আৰু এয়া চাই লওক সম্পূৰ্ণ ভিডিঅ'টো। আচলতে আমাৰ লগত সময় পাৰ কৰা বিশেষ ব্যক্তিজন এইজনেই, অংকুৰজয় তামুলী। তেওঁ LICৰ এজন ডেভেলপমেণ্ট অফিচাৰ হয় তেখেত। তেখেতেই আমাৰ মানুহজনকো আচলতে LICৰ ক্ষেত্ৰত বহুতখিনি উৎসাহ যোগাই আহিছে, আৰু বহুতো মানুহক আচলতে তেওঁ কৰ্মসংস্থাপন দিছে, বহুত ভাল কাম কৰি আছে। তেওঁৰ লগত আচলতে আজি সময়খিনি পাৰ কৰি খুবেই ভাল লাগিলে, আৰু এনেকৈয়ে আমি বহুত সময় কটালোঁ। এয়া আমাৰ কণমানিটো খোজকাঢ়িছে, এসপ্তাহমান হৈছে সি পূৰা খোজকাঢ়িছে, তাতো গৈ পেলাই এয়া দেখিছেনে, পূৰা প্ৰেক্টিছ কৰি আছে খোজ কঢ়াৰ। বহুত ভাল লাগিলে সময়কণ। এয়া দেউতাকৰ লগতো ধুনীয়াকৈ এয়া ফুৰিছে। এয়া বহুত সময় কথা পাতি কটালোঁ, আৰু শেষত এয়া খাবলৈ বহিছোঁ, আৰু তেখেতে আমাক ভিডিঅ' কৰি দিছে, আমি খাই আছোঁ। আৰু এয়া খাই বৈ অলপ সময় তাতে বহিলোঁ আৰু কথা পাতিলোঁ, আৰু এয়া শেষত ঘৰলৈ উভতিছোঁ। প্ৰায় 9 বাজিলে, আৰু তেনেকৈয়ে সময়খিনি আজি বহুত বেছি ভাল লাগিলে, বহুত ফূৰ্তি কৰিলোঁ। গতিকে কেনেকুৱা লাগিলে আপোনালোকেও জনাব। আমাৰ এই সময়কণ আমাৰ বাবে খুব আচলতে সুখৰ সময়, আৰু ভিনদেউকো বহুত বহুত ধন্যবাদ। সেয়া মোৰ আচলতে ভিনদেউ হয়।
যদি ভিডিঅ'টো ভাল লাগে তেন্তে পেজটো ফ'ল' কৰি দিব আৰু যদিহে ইউটিউবত চাই তেনেহ'লে চেনেলটো ছাবস্ক্ৰাইব কৰি দিব।